নমস্কাৰ বন্ধু বান্ধৱীসকল, জোনাকী ষ্টাডিজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই নতুন ভিডিঅ'টিত 11 ছেপ্টেম্বৰত হ'ব লগা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 ড্ৰাইভাৰ পোষ্টৰ কাৰণে যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ উপযোগীকৈ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হ'ল, কিমান চনত কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰদি ব্ৰহ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1849 চনত। প্ৰশ্ন নম্বৰ 2, অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, মাহুৰত। প্ৰশ্ন নম্বৰ 3, অসম ভূমি একত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1960 চনত। প্ৰশ্ন নম্বৰ 4, BRPLক IOCৰ লগত একত্ৰীকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 2001 চনত। প্ৰশ্ন নম্বৰ 5, অসম ঔদ্যোগিক উন্নয়ন নিগম AIDC কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1965 চনত। প্ৰশ্ন নম্বৰ 6, কলিকতাৰ পৰা ঢাকা হৈ শিলচৰলৈ প্ৰথম ৰেল কেতিয়াৰ পৰা চলিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 1850 চনত। প্ৰশ্ন নম্বৰ 7, লালা বৰাক উপত্যকাৰ কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ৰেল জংচন। প্ৰশ্ন নম্বৰ 8, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, লাইকেই। প্ৰশ্ন নম্বৰ 9, ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, বৰাইল পাহাৰ। প্ৰশ্ন নম্বৰ 10, অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1950 চনত। প্ৰশ্ন নম্বৰ 11, ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, দক্ষিণ ফালে। প্ৰশ্ন নম্বৰ 12, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ব্ৰহ্মপুত্ৰ। প্ৰশ্ন নম্বৰ 13, পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 14, 2003 চনৰ সংবিধানৰ 8ম অনুসূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, বড়ো ভাষা। প্ৰশ্ন নম্বৰ 15, অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1886 চনত। প্ৰশ্ন নম্বৰ 16, তলৰ কোনখন জিলাৰ অকণো অংশ বড়োলেণ্ড স্বায়ত্তশাসিত জিলালৈ যোৱা নাই? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কাৰ্বি আংলং। কাৰ্বি আংলঙৰ অকণো অংশ বড়োলেণ্ড স্বায়ত্তশাসিত জিলালৈ যোৱা নাই। প্ৰশ্ন নম্বৰ 17, অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ। প্ৰশ্ন নম্বৰ 18, অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ব্ৰহ্মপুত্ৰ নদী। প্ৰশ্ন নম্বৰ 19, ৰন্ধন গেছৰ বটলিং প্লাণ্ট ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, উত্তৰ গুৱাহাটীত। অন্তিমটো প্ৰশ্ন নম্বৰ 20, ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা কিমান চনত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 1884 চনত।